আমি দেখিছোঁ অসমৰ বৰ্তমানৰ চৰকাৰখনে অসমৰ সংখ্যালঘুসকলক যি ধৰণে টাৰ্গেট কৰিছে, যি ধৰণে সংখ্যালঘুসকলক মানে নিৰ্যাতিত কৰি আছে, কেতিয়াবা বলডোজাৰ নীতি লৈ মানে ভূমিহীন মানুহক বলডোজাৰেৰে তেওঁলোকে ভূমিহীন কৰিছে, উচ্ছেদ কৰিছে, কেতিয়াবা মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে, কেতিয়াবা শিক্ষাৰ ওপৰত আক্ৰমণ কৰিছে, কেতিয়াবা আমাৰ সংখ্যালঘু জনগণক অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰাৰ এটা ব্লু প্ৰিণ্ট ৰচনা কৰিছে, কেতিয়াবা ডি ভোটাৰৰ নামত অত্যাচাৰ আৰম্ভ কৰিছে, আজি NRCৰ নামত ভেকভাৱনা আৰম্ভ কৰিছে। গতিকে এই সামগ্ৰিক যিখিনি সমস্যা আছে, এই সমস্যাখিনি চৰকাৰৰ লগত আমি কেনেকৈ মোকাবিলা কৰিম, গতিকে এই মোকাবিলা কৰিবৰ কাৰণে আমি এটা নতুন পন্থা, নতুন পদ্ধতিৰে আমি আগবাঢ়িম আৰু চৰকাৰে যিখিনি অন্যায় আৰু অত্যাচাৰ কৰি আছে এইখিনি আমি সবলভাৱে আমি ৰাজপথত হওক, আইনগতভাৱে আইনৰ জৰিয়তে হওক বা বৈদিকভাৱে হওক এইখিনি সমাধান কৰাৰ চেষ্টা কৰিম। এটা কথা মই চৰকাৰক স্পষ্টভাৱে সকীয়াই দিছোঁ যে সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অত্যাচাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলাই আছে সেইখিনি অত্যাচাৰ বন্ধ কৰিবই লাগিব, অন্যথাই পৰিৱেশ আমি যিকোনো মূল্যৰ বিনিময়ত আমি এই অন্যায় অত্যাচাৰৰ প্ৰতিৰোধ কৰি আমি আগবাঢ়ি যাম আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিত অসম চৰকাৰ দায়ী হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ ঘৃণাৰ ৰাজনীতি পৰিহাৰ কৰক, হিন্দু মুছলমানৰ ৰাজনীতি পৰিহাৰ কৰক, সকলো অসমীয়া জাতিক লৈ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জাতি জনগোষ্ঠী ভাগা ভাগী লোক আছে, সকলোকে একেলগে লগত লৈ অসমখন আগুৱাই যোৱাৰ কাৰণে পৰিকল্পনা ৰচনা কৰক। কিন্তু তেওঁ যদি এনেকুৱা ধৰণৰ ঘৃণাৰ ৰাজনীতি কৰে, তেওঁ যদি এনেকুৱা হিন্দু মুছলমানৰ ৰাজনীতি কৰে, এটা মানি নলওঁ। আমি এইখন অসমত সমন্বয়েৰে জীয়াই থাকিব বিচাৰোঁ, সকলোৰে সমন্বয়ন, সমমৰ্যাদাৰ সমবিকাশ হোৱাকৈ আমি আগবাঢ়ি যাব বিচাৰোঁ। তেনে ক্ষেত্ৰত যদি 33% সংখ্যালঘুক বাদ দি যদি অসমখনৰ উন্নয়নৰ কথা হিমন্ত বিশ্ব শৰ্মা ভাবিছে, এইটো তেওঁ অলিক কল্পনা কৰি আছে। তেওঁ মানে তেওঁ এইটো তেওঁৰ ধাৰণা কেতিয়াও সফল নহ'ব। গতিকে 5খন ৰাজ্যৰ ভিতৰত অসম কেতিয়াও আগুৱাই নাযাব। গতিকে সেইকাৰণে কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ চকীখন স্থায়ী চকী নহয়। গতিকে মানুহে, ৰাইজে আপোনাক মেণ্ডেট দিছে, ৰাইজে আপোনাক ৰাইজৰ কাম কৰিব দিছে, আপোনাক ঘৃণা বিয়পাব দিয়া নাই, হিংসা বিয়পাব দিয়া নাই, দুখীয়াৰ ওপৰত অত্যাচাৰ কৰিবৰ কাৰণে আপোনাক গাড়ীত বহোৱা নাই। গতিকে এইখিনি অন্যায় অত্যাচাৰ ভোগ কৰক, নহ'লে তেওঁলোকৰ চৰকাৰক পাপে চুব আৰু ইয়াৰ বাবে আমি যি পৰ্যায়ৰ আন্দোলন কৰিব লাগে সকলো পৰ্যায়ৰ আন্দোলন কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। আৰু অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলিজুলি অসমখনৰ শৈক্ষিক ৰাজনীতি, শিক্ষা ৰাজনীতি কৰোঁ, উন্নয়নৰ ৰাজনীতি কৰোঁ, সমন্বয়ৰ ৰাজনীতি কৰোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণাৰ ৰাজনীতিক প্ৰতিহত কৰি আমি সকলোৱে আগবাঢ়ি গৈ অসমখন আগুৱাই লৈ যাম। আৰু আমি সেই মন্তব্য পুনৰ চেষ্টা কৰিলোঁ। এনেদৰে আমচুৰ তৰফৰ পৰা হুংকাৰ দি কোৱা হৈছে আৰু মুছলমানৰ অধিকাৰৰ বাবে যিকোনো প্ৰকাৰৰ প্ৰতিবাদ কৰিবৰ বাবে সাজু আছে মুছলমান। আৰু অসমৰ মুছলমানৰ অবিহনে বা 33% মুছলমানৰ অবিহনে মুছলমানক বাদ দি অসমৰ উন্নয়ন কোনো পধ্যেই সম্ভৱ নহয় বুলি উল্লেখ কৰিছে। আৰু বিভিন্ন প্ৰকাৰে মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে বিজেপি চৰকাৰে। মাদ্ৰাছা ভাঙিছে, ঘৰ দুৱাৰ ভাঙি দিছে আৰু ইত্যাদি বিভিন্ন প্ৰকাৰে মুছলমানৰ ওপৰত অত্যাচাৰ চলাই গৈছে বিজেপি চৰকাৰে। আৰু এয়া বন্ধ হ'ব লাগে বুলি উল্লেখ কৰিছে। NRC ডি ভোটাৰক লৈও সৰব হৈছে এতিয়া আমচু। ঘৃণাৰ ৰাজনীতি বাদ দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 33% মুছলমানক বাদ দি অসমৰ উন্নয়ন সম্ভৱ নহয় বুলি উল্লেখ কৰিছে আমচুৱে। আৰু অত্যাচাৰ কৰিবলৈ ৰাইজে গাদীত বহোৱা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। গতিকে ঘৃণাৰ ৰাজনীতি বাদ দিয়ক মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুছলমানৰ অধিকাৰক লৈ এনেদৰে গৰ্জন এতিয়া আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীক হুংকাৰ দি কৈছে মুছলমানৰ অধিকাৰৰ বাবে অসমৰ মুছলমানে যিকোনো প্ৰকাৰে যিকোনো প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে সাজু আছে বুলি হুংকাৰ এতিয়া আমচুৰ। পুনৰবাৰ আমি মন্তব্যত আগবঢ়াইছোঁ। বিশেষকৈ আমি দেখিছোঁ অসমৰ বৰ্তমানৰ চৰকাৰখনে অসমৰ সংখ্যালঘুসকলক যি ধৰণে টাৰ্গেট কৰিছে, যি ধৰণে সংখ্যালঘুসকলক মানে নিৰ্যাতিত কৰি আছে, কেতিয়াবা বলডোজাৰ নীতি লৈ মানে ভূমিহীন মানুহক বলডোজাৰেৰে তেওঁলোকে ভূমিহীন কৰিছে, উচ্ছেদ কৰিছে, কেতিয়াবা মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে, কেতিয়াবা শিক্ষাৰ ওপৰত আক্ৰমণ কৰিছে, কেতিয়াবা আমাৰ সংখ্যালঘু জনগণক অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰাৰ এটা ব্লু প্ৰিণ্ট ৰচনা কৰিছে, কেতিয়াবা ডি ভোটাৰৰ নামত অত্যাচাৰ আৰম্ভ কৰিছে, আজি NRCৰ নামত ভেকভাৱনা আৰম্ভ কৰিছে। গতিকে এই সামগ্ৰিক যিখিনি সমস্যা আছে এই সমস্যাখিনি চৰকাৰৰ লগত আমি কেনেকৈ মোকাবিলা কৰিম, গতিকে এই মোকাবিলা কৰিবৰ কাৰণে আমি এটা নতুন পন্থা, নতুন পদ্ধতিৰে আমি আগবাঢ়িম আৰু চৰকাৰে যিখিনি অন্যায় আৰু অত্যাচাৰ কৰি আছে এইখিনি আমি সবলভাৱে আমি ৰাজপথত হওক, আইনগতভাৱে আইনৰ জৰিয়তে হওক বা বৈদিকভাৱে হওক এইখিনি সমাধান কৰাৰ চেষ্টা কৰিম। এটা কথা মই চৰকাৰক স্পষ্টভাৱে সকীয়াই দিছোঁ যে সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অত্যাচাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলাই আছে সেইখিনি অত্যাচাৰ বন্ধ কৰিবই লাগিব, অন্যথাই পৰিৱেশ আমি যিকোনো মূল্যৰ বিনিময়ত আমি এই অন্যায় অত্যাচাৰৰ প্ৰতিৰোধ কৰি আমি আগবাঢ়ি যাম আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিত অসম চৰকাৰ দায়ী হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ ঘৃণাৰ ৰাজনীতি পৰিহাৰ কৰক, হিন্দু মুছলমানৰ ৰাজনীতি পৰিহাৰ কৰক, সকলো অসমীয়া জাতিক লৈ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জাতি জনগোষ্ঠী ভাগা ভাগী লোক আছে, সকলো
সকলোকে একেলগে লগত লৈ অসমখন আগুৱাই যোৱাৰ কাৰণে পৰিকল্পনা ৰচনা কৰক। কিন্তু তেওঁ যদি এনেকুৱা ধৰণৰ ঘৃণাৰ ৰাজনীতি কৰে, তেওঁ যদি এনেকুৱা হিন্দু মুছলমানৰ ৰাজনীতি কৰে, এটা মানি নলওঁ। আমি এইখন অসমত সমন্বয়েৰে জীয়াই থাকিব বিচাৰোঁ, সকলোৰে সমন্বয়ন সমমৰ্যাদাৰ সমবিকাশ হোৱাকৈ আমি আগবাঢ়ি যাব বিচাৰোঁ। তেনে ক্ষেত্ৰত যদি 33% সংখ্যালঘুক বাদ দি যদি অসমখনৰ উন্নয়নৰ কথা হিমন্ত বিশ্ব শৰ্মা ভাবিছে, এইটো তেওঁ অলিক কল্পনা কৰি আছে। তেওঁ মানে কেতিয়াও এইটো তেওঁৰ ধাৰণা কেতিয়াও সফল নহ'ব। গতিকে 5খন ৰাজ্যৰ ভিতৰত অসম কেতিয়াও আগুৱাই নাযাব। গতিকে সেইকাৰণে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ চকীখন স্থায়ী চকী নহয়। গতিকে মানুহে, ৰাইজে আপোনাক মেণ্ডেট দিছে, ৰাইজে আপোনাক ৰাইজৰ কাম কৰিব দিছে, আপোনাক ঘৃণা বিয়পাব দিয়া নাই, হিংসা বিয়পাব দিয়া নাই, দুখীয়াৰ ওপৰত অত্যাচাৰ কৰিবৰ কাৰণে আপোনাক গাড়ীত বহোৱা নাই। গতিকে এইখিনি অন্যায় অত্যাচাৰ ভোগ কৰক, নহ'লে তেওঁলোকৰ চৰকাৰক পাপে চুব। আৰু ইয়াৰ বাবে আমি যি পৰ্যায়ৰ আন্দোলন কৰিব লাগে, সকলো পৰ্যায়ৰ আন্দোলন কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। আৰু অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলিজুলি অসমখনৰ শৈক্ষিক ৰাজনীতি, শিক্ষা ৰাজনীতি কৰোঁ, উন্নয়নৰ ৰাজনীতি কৰোঁ, সমন্বয়ৰ ৰাজনীতি কৰোঁ, আৰু হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণাৰ ৰাজনীতি প্ৰতিহত কৰি আমি সকলোৱে আগবাঢ়ি গৈ অসমখন আগুৱাই লৈ যাওঁ।